দূৰত্বও মানুহৰ সম্বন্ধবোৰ গভীৰতালৈ লৈ যায়। সদায় কল্পনাৰ মাজত জীয়াই থকা জীয়া বাস্তৱবোৰেও নিজৰ বাট বিচাৰি লয়। চোৱা অনুভৱ, তোমাৰ সদায় একেটাই যুক্তি আৰু মোৰ সদায় একেটাই উত্তৰ। তোমাৰ উত্তৰৰ কোনো যুক্তিয়ে নাই। তুমি কিয় নুবুজা? মই তোমাতকৈ 4টা বছৰে ডাঙৰ। আমাৰ ৰিলেশ্যনটো জানো মানুহে একচেপ্ট কৰিব? ৰিলেশ্যন তুমি মানুহৰ লগত নে মোৰ লগত কৰিবা? চোৱা অনুভৱ, কিয় তুমি একেটা কথাতে লাগি আছা? আপোনাৰ জীৱনতো বাৰু এনে ঘটনা ঘটিছে নেকি? অকল যুক্তিৰ মাজতে জীৱন আবদ্ধ নহয়, মান অভিমানৰ মাজতে কেতিয়াবা জীৱনেও সঁচা বাট বিচাৰি লয়। কোৱা। হেল্ল', তোমাৰ ইমান ইগ' কিয় হা? তোমাৰ যি ক'বলৈ আছে কৈ যোৱা, মই শুনি আছোঁ। অনুভৱ, সঁচাকৈ তোমাৰ ভাল পোৱাৰ ওচৰত আজি মই হাৰি গ'লোঁ। লাহে লাহে কিয় জানো তোমাক অতদিনে কৈ অহা কথাবোৰ আজি অযুক্তিকৰ যেন লাগিছে। মোৰ অতীত যদিও ধুৱলি কুঁৱলী, মানুহে কিন্তু ভৱিষ্যতৰ সপোনবোৰ সদায় ৰঙীনকৈহে দেখে। তেন্তে ভৱিষ্যতৰ ৰঙীন পাত বিচাৰি খোজ দিয়াত কিয় আপত্তি তোমাৰ? মই তোমাৰ হাতত হাত ধৰি ভৱিষ্যতৰ সপোন দেখাত কোনো আপত্তি নাই, মাথো এটাই ভয়, মোৰ অতীতে যদি তোমাক কেতিয়াবা আমনি কৰে। মই ইমান চেলফিছ নহয়, মই সদায় তোমাৰ সুখতে সুখী হ'ব বিচাৰোঁ। হ'ব দিয়া, আজিৰ পৰা তোমাৰ সিদ্ধান্তই মোৰো সিদ্ধান্ত। সঁচাকৈ? ৰং বিচাৰি জুৰুলা জুৰুলকৈ তিতিছিলোঁ আমি বছৰৰ প্ৰথম বৰষুণ জাকত। উন্মাদনাত বিৰিঙি উঠিছিল বিন্দু বিন্দু ঘাম। মই মোহাৰি দিছিলোঁ ঘামবোৰ। চকুলৈ চাই তুমি মোক কৈছিলা, মই আজন্ম তোমাৰ প্ৰেমিকা হ'ব খোজোঁ।